বিটিআৰবাসীৰ বাবে ইউপিপিএলৰ পঞ্চমটো উপহাৰ চৰকাৰ গঠনৰ মাত্ৰ দুমাহতে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষানুষ্ঠান পালে বিটিআৰৰ আটাইকেইখন জিলাই অন্ধকাৰ আঁতৰি বিটিআৰত এতিয়া কেৱল উন্নতি পৰিৱৰ্তন প্ৰগতিৰে ইউপিপিএল ঘৰে ঘৰে আগন্তুক বিধানসভা নিৰ্বাচনত ট্ৰেক্টৰ চিনত ভোট দি ইউপিপিএলক জয়যুক্ত কৰক ট্ৰেক্টৰ ঘৰে ঘৰে বিটিআৰবাসীৰ বাবে ইউপিপিএলৰ প্ৰথমটো উপহাৰ ৫,০০০তকৈ অধিক পৰিয়ালে পালে ভূমিৰ অধিকাৰ চৰকাৰ গঢ়াৰ প্ৰথম দুমাহতেই অন্ধকাৰ অতৰাই বিটিআৰ আগবাঢ়িছে প্ৰগতিৰ দিশে পৰিৱৰ্তন প্ৰগতিৰে ইউপিপিএল ঘৰে ঘৰে আগন্তুক বিধানসভা নিৰ্বাচনত ট্ৰেক্টৰৰ চিনত ভোট দি ইউপিপিএলক জয়যুক্ত কৰক ট্ৰেক্টৰ ঘৰে ঘৰে বিটিআৰবাসীৰ বাবে ইউপিপিএলৰ ষষ্ঠমটো উপহাৰ চৰকাৰ গঠনৰ কেৱল দুমাহৰ ভিতৰত চিৰাঙৰ কয়লা ময়লাত নিৰ্মাণৰ কাম আৰম্ভ হ'ল চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ অন্ধকাৰ আঁতৰি বিটিআৰত এতিয়া কেৱল উন্নতি পৰিৱৰ্তন প্ৰগতিৰে ইউপিপিএল ঘৰে ঘৰে আগন্তুক বিধানসভা নিৰ্বাচনত ট্ৰেক্টৰৰ চিনত ভোট দি ইউপিপিএলক জয়যুক্ত কৰক ট্ৰেক্টৰ ঘৰে ঘৰে
দিলে